So good morning 12টা বাজিব হ'ল বোলে সবে হুলস্থুল লগাইছে উঠ 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 বুলি আৰু আজি যাম ক'ত যাম চাই থাকো প্ৰায় 1:30 মান হ'ল আৰু মই ঘৰৰ পৰা ওলাই যাবলৈ লৈছোঁ খুব বেছি বৰ লাগিছে গড়া মোৰ গাটো অকমান বেয়া সো বলক সাৰপ্ৰাইজ এটা আছে আপোনালোকলৈ ব্লা 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 মই গৈ আছোঁ আজি মোৰ খুব প্ৰিয় বন্ধু এজনৰ ওচৰলৈ কেলৈ গৈ আছোঁ আপোনালোকে চাব আৰু বলকচোন অকণমান গাঁৱৰ লাইফ এনজয় কৰোঁ বলক 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 A pen cutting heads, go ahead put the tally down. I got 1-2 combos on me, moving like I'm Pacquiao. Pull up in a foreign whip, have foreign bitches freaking out. Got them pulling phones out when they see me hopping up. So finally মই পালোহি এইটো ঘৰলৈ আহিছিলোঁ মই এনে গেছ কৰকচোন কাৰ ঘৰ হ'ব পাৰে এইজন ভকতজন বহি আছে ঘুমাওঁতে ঘুমাবি হা খালি হাতত যদি একো এটা নাই নহয় ঘৰ ভিতৰত নোসোমাবি দেখিছা এয়া ঘৰলৈ মাতি অপমান গেটো খোল নাই দিয়া চোৱা গেটো খোল নাই দিয়া একদম ধুনীয়াকৈ ৰখি আছে বাহিৰত চ' সকলোৰে মৰ্ম মই নিজে সোমাই গৈছোঁ খুলি কিনি এয়া বিশাল দা কি খবৰ বহুত দিনৰ পিছত বহুত বেছি দিনৰ পিছত আমি লকডাউনৰ পৰা লগেই নাই পোৱা ন নাই কেনেকে চাই আলহীক তলত বহিব দিছে এই দেখিছা আলহীক তলতে বহ মই চকীত বহি মানে চাল দিওঁ মানে চুলি চোৱা আকৌ লাগে চোৱা চোৱা আকৌ আগৰ বিশাল দা এতিয়া টিকটক ফ্ৰী হলে বাট চাই আছো আৰু আমি চবে চুলি দীঘল কৰি থৈ আছো আজি আহিলো বিশাল দা ঘৰলে প্ৰায় আমি লকডাউনতে লগ পোৱা মানে তাৰ 8-9 মাহ মানৰ আগতে লগ পোৱা চ' সেইটো আছিলে ছাৰপ্ৰাইজটো মানে হেণ্ডছম হৈ গ'ল আৰু চাই থাকক অকমান দেখাম বিশাল দাই ঘৰ বনাই আছে কি ক'ত কেনেকে কি প্লেন কৰিছে ঠিক আছে আৰু হয়তো খুব সোনকালে বিশাল দা বিয়াও পাতিব চাগে প্ৰায় 2 বছৰ 1 বছৰ ভিতৰত বিয়াও পাতিব সেইকাৰণে ৰুম চুম বনাই আছে চ' বহুত ধুনীয়া ঘৰ বনাই আছে তো দেখাম তোমালোকক কেনেকে বনাইছে কি প্লেন কৰিছে তো চাই থাকা ভিডিঅ'টো ঠিক আছে চ' এতিয়া কথাটো বেছি সময় নষ্ট নকৰোঁ ময়ো সোনকালে ঘৰলৈ গুচি যামগৈ আৰু চ' পোনপটীয়াকৈ ঘৰতো যাওঁ আৰু বিশাল দা ঘৰতো চাওঁ বিশাল দাই কি প্লেন কৰিছে মানে আহিবলগীয়া আমাৰ বৌৰ কাৰণে কি ছাৰপ্ৰাইজ কৰিছে ৰুমটো চব চাম ব'লা চলো একদম ৰকষ্টাৰ নিচিনা লাগিছে তোমাক এতিয়া আমি বিশাল দাৰ ৰুমলৈ গৈ আছো এইফালে হৈছে নমু আৰু খুব ধুনীয়া এটা বস্তু একদম মানে বিৰাট ধুনীয়া লাগিব যেতিয়া লাইট জ্বলিব এইটো ফল চিলিং বুলি কয় একচুৱেলি ডিম্পু বৰুৱা ভিডিঅ'ত দেখিবলৈ পাইছে আমাৰ ডিম্পু দাৰ ভিডিঅ'ত আৰু তলত এনেকে একদম চবে কি হ'ব ইয়াত তলত মানে ডাইনিং টেবুল নহয় ইয়াত তোৰ মানে ড্ৰয়িং ৰুম হ'ব চাইডলে ডাইনিং টেবুল আছে তলত মানে ড্ৰয়িং ৰুম হ'ব মানে আলহী চালহী আহিলে বহিব আমাৰ নিচিনা মানে আলহী চালহী আহিলে বহিব মানে এই তলৰ এইকেইটা ৰুম আমি গেষ্ট ৰুমৰ কাৰণে ইউজ কৰা হৈছে কিবা আলহী আহিলেও ৰখা হৈ ৰাখিবৰ কাৰণে টিকটকটো নক আকৌ আহিব টিকটকটো আহিলে মানে টিকটকাৰ খিনি মানে আকৌ মানে মাহঁতৰ আছে খালি বনোৱা নাই এতিয়ালৈকে এইটো আমাৰ খুৰীহঁতৰ ৰুমটো হোৱাগে নাই এইটো ভণ্টি ৰুম হয় এইটো আপোনালোকৰ খুব মৰমৰ অলিম্পিকাৰ ৰুম চাওক সুন্দৰ খালি অকমান লাইটটো কম পাব আৰু ওপৰ চিলিং কৰিছে ফল চিলিং বহুত ধুনীয়াকে বনাইছে মই আগতে এবাৰ চাইছিলো এই ঘৰটো ওপৰলৈ যাবলৈ তো চিলিংটো এনেকে এবাৰ দেখাই দিছো তাৰপিছত এইটো বাথৰুম ইয়াত থকা মোটা কৰা হ'ব আৰু এইটো চক এইটো সেইটো বিশাল দাৰ ৰুম চাই লওক চবে বিৰাট মজা লাগিছে বিৰাট ইমান ডাঙৰকে বনাইছে যাব ল'ৰা ছোৱালী মানে খেলিবলৈ স্পেচটো লাগিবতো
বেলকনি ৰাতিপুৱা এনেকৈ মানে এইখন বিচনাততো নোহোৱা চাগে এখন নহয় এখন এক্সট্ৰা আহিব তো সেইখন মানে কি হ'ব লোৱা নাই দিলে ইয়াত ধুনীয়াকৈ বিচনাখন উঠি যাব আৰু কফি একাপ লৈ কিনি বেলকনিত আড্ডা মাৰিব তেওঁ চিগাৰেট এটা লৈ কিনি চিগাৰেট নাখায় বাৰু এনেই কৈছোঁহে মই আপোনালোকে বহুতে এই বাঁহৰ গছজোপা দেখিছে ক'ত দেখিছে গম পাই নে টিকটকৰ ভিতৰত আমাৰ আৰু কিবা ক'বা কিমান মানে কেতিয়া মানে ল'ম বুলি ভাবিছা ঘৰটো মানে সঁচা কথা ক'বলৈ গ'লে ফাগুন মানত ল'ব বুলি মাহঁতে কৈ আছে হয় হয় যদি ফাগুন মানত লোৱা হয় হয় নিমন্ত্ৰণটো দিম সকলোকে আহিবলৈ মানে থাকে ভিডিঅ'টো যোনে যোনে চাই মানে চব সকলোকে নিমন্ত্ৰণটো জনাব আৰু খুব ডাঙৰ কৰিছিল খুব ডাঙৰ পাৰ্টি হ'ব ন ডাঙৰ হাঁহ সেইটো কাৰণে পঢ়ি থকা হৈছিলে মানে এইবোৰ যিমানখিনি পিছফালে হাঁহ দেখিছা নে চব এইবোৰ মানে এতিয়া যেতিয়া ঘৰ ল'ব নে ডাঙৰ পাৰ্টি হ'ব মানে বহুত ডাঙৰ পাৰ্টি হ'ব তো তললৈ যাওঁ ব'লা এয়া আমাৰ মৰমৰ বিশালদাৰ মাক ধান কাটি আছে কি ধুনীয়া দৃশ্য হা কি ক'লে বাৰ্থডে মোৰ ভাগৰ বাৰ্থডে পতককে আহিম বুলি ভাবিছিলো মই নহয় মই আহিম বুলি ভাবিছিলো কিন্তু কি হ'ল এই গধূলি সময়তে পৰিলে বহুত দিন বিচনাতহে মানে বেছিকে দুখ পালে নেকি এমাহমান বিচনাত কঁকালত দুখ পালে এতিয়া ভাল পাইছে পোৱা এতিয়া দাৱনী লগাইছিলো এইখিনিত বাৰু দাৱনী লগালে কি হ'ব এইখিনি বন উঠিলে মানে বৰষুণ পাই থাকিলে অনবৰত পালেং আছে এইখিনি পালেং 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 এইখিনি পালেং এইখিনি কবি তোমালোকৰ ঘৰত মানে যিমানখিনি ধৰি লোৱা আপুনি এনেকে শাক পাচলি ঘৰতে হৈ যায় ন ঘৰতে হৈ যায় চক গাঁও জেগাত থাকিলে বহুত প্ৰফিট ইয়াত এতিয়া নিজৰ খেতি নিজৰ ধান হাঁহ কুকুৰা ঘৰত এইফালে শাক পাচলি মাছ মাংসটো আছেই বহুত বেছি প্ৰফিট বহুত মানুহে গাঁও জেগাত মাটি বাৰী বিকি গুচি যায় টাউনলৈ কিন্তু লাভ একো নাই এই টাউনৰ হাইব্ৰিডবোৰ খাব লাগে বেজী দিয়া মুৰ্গী হাঁহ খাব লাগে আৰু তাত চাউলকেইটাৰো ইমান দাম নহয় চ' গাঁও লাইফ ইজ বেষ্ট হয় নে বিশাল সঁচা কথা মাছ পুঁজি পৰি আছে সেইকাৰণে মাছো আছে এইপিনে মাছ ইপিনে কল কৰি ইয়াৰ ওপৰত কি কয় চাং দি পেলাই মানে ওপৰত গুটো তলত পৰি যাব তেতিয়া পৰিব মানে হেৰি মাছৰ খোৱাও হৈ যাব পোহাটো হৈ যাব দুটা হ'ব মানে গম পাইছো এবাৰ এনেই টেষ্ট কৰি চাইছিলে বেচা দি পেলাই হাঁহবোৰ এনেই কেইমহীয়া এবছৰমান হ'ল নে এবছৰমান হ'ল নে হাঁহবোৰ 4 মাহ মানো হোৱা নাই তেতিয়াহ'লে বহুত সোনকালে ডাঙৰ হৈ গৈছে এইবোৰ হৈছে কইল পোৱালি আৰু বাকী বিদায় কৰো তেতিয়াহ'লে এতিয়া বিদায় কিন্তু তথাপিও নকয় কিবা এটা খাই যাবি বুলি দেখিছা কেলে কম কিবা দিছিলে বাৰু সৰু মৰুকে এইটোৱে ভ্লগ আছিলে বিশালদা ড্ৰিম হাউচটো দেখালো আজি মোক খুব বহুত দিনৰ পৰা মাতি আছিলে মানে যে ঘৰটো অলমষ্ট কমপ্লিট হ'ল তই আহিবি চাবি তো চালোহি মানে মোৰতো ভাল লাগিলে ঘৰটো মোক বহুত বেছি ভাল লাগিলে তোমালোকৰ কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাবা আৰু লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবা আৰু ভাল ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম যিহেতু ষ্টাৰ্ট কৰিছোঁ এতিয়া ভ্লগিংটো ভুল বহুত হ'ব পাৰে ভুলবোৰ দেখাই দিবা আৰু বাই বাই
এটা সৰু প্ৰাইভেট জবৰ কাৰণে টাউনলৈ ঢপলিয়াই চহৰলৈ ঢপলিয়াই একো লাভ নাই নিজৰ ঘৰত থকা নিজৰ মা দেউতাৰ শুশ্ৰূষা কৰা নিজৰ আইতা আৰু ককাৰ যিটো স্থান যিটো গুৰি তাতেই থকা নিজৰ সপোনৰ ঘৰটো তাতেই বনোৱা মা দেউতাৰ লগত থকা সুখী হোৱা হাঁহ কুকুৰা পোহা ধনী হোৱা আৰু সোনকালে লগ পাই আছোঁ এটা নতুন ভিডিঅ'ত তেতিয়ালৈকে বাই বাই